আজি ৰাতিপুৱাই আকৌ ওলাই আহিছোঁ। বিহু বতৰ, মোৰ গাত এইবাৰ বাৰুকৈ বিহু লাগিছে। দাঁতৰ বিষৰ একেটা ৰাস্তাত অহা যোৱা কৰি থাকোঁতে মোৰ সময়বোৰ পাৰ হৈ গৈছে। বাৰু যি কি নহওক, মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোক সকলোলৈ বিহুৰ শুভেচ্ছা, মৰম আৰু লগতে শুভকামনা থাকিল। দাঁতটোৱে মোৰ যিহে বিহু দেখাইছে, আকৌ আজি আহিব লগা হ'ল। আজি ভাবিছোঁ দাঁতটো একেবাৰে ফিলিং কৰি যাম। আপোনালোকক ক'বলৈ পাহৰিছিলোঁৱে, মই ক'ত ট্ৰিটমেণ্ট লৈ আছোঁ। এয়া হৈছে আমাৰ গোলাঘাট সৰুপথাৰ ডেণ্টেল ক্লিনিক, বাৰ্চেলোনা গগৈ। নামটো বৰ দীঘল, মোৰ মুখতেই নুফুটে। আপোনালোকক ভিডিঅ'টোতে সকলো এড্ৰেছটো দি দিম। আপোনালোকে যদি আহিব বিচাৰে সকলোৱে আহিব পাৰিব। ইয়াত সকলো ধৰণৰ ট্ৰিটমেণ্ট লোৱা হয়। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু মই য'ত ট্ৰিটমেণ্ট লৈ আছোঁ, এই বাইদেউগৰাকী বহুত মৰমীয়াল। মোৰ প্ৰথম আহোঁতে এনেকুৱা লাগিছিল মই বাইদেউগৰাকীৰ লগত যেন আগৰ পৰাই চিনাকি। মই ইমান কৈ নাথাকোঁ, আপোনালোকে আহিলে নিশ্চয় গম পাব। আৰু মোৰ এই ভিডিঅ'টো যদি মোৰ বন্ধু বান্ধৱীসকলে চাই আছে, কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। যদি নতুন বন্ধু বান্ধৱীসকলে চাই আছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব।